এইটো আগৰ পৰাই কৰি আছিলোঁ সেল্ফ ডিফেন্স কাৰাটেৰ লগতে। কাৰাটেটো আমি 2016 মানৰ পৰা বজালী হায়াৰ ছেকেণ্ডাৰী ফিল্ডত ইয়াতে কৰি আছোঁ, বজালী কাৰাটেটোৰ ফালৰ পৰা। আৰু ইয়াৰ লগতে গাৰ্লছখিনিক আমি সেল্ফ ডিফেন্সৰ মানে আমি ট্ৰেইনিং দি আহিছিলোঁ। কিন্তু এতিয়াৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি সদায়ৰ কাৰণে সেল্ফ ডিফেন্সটো ছোৱালীবিলাকৰ কাৰণে আমি বিনামূলীয়াভাৱে কৰি দিছোঁ। আৰু যোৱা এমাহ ধৰি আমি খুব ভাল ৰেছপঞ্চ পাইছোঁ ছোৱালীখিনিৰ ফালৰ পৰা। বহুত ইচ্ছুক ছোৱালী আগুৱাই আহিছে আৰু ধুনীয়াকৈ আমাৰ ইয়াত শিকি আছে। তো আমি শিকাব চেষ্টা কৰিছোঁ যাতে সিহঁতে পাঞ্চ কিক অকল নহয়, যে কেনেকৈ এটা নিজৰ লগত থকা মোবাইল ফোনটো, চুলিত মাৰা পিন, হাতত থকা মানে যিকোনো পেন বা আদি এনেকুৱা বস্তুৰে নিজৰ আত্মৰক্ষা কৰিব পাৰে। সৰু সৰু টেকনিক কিছুমান শিকোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সদায় আহি যাতে সিহঁতে অনুশীলন কৰি অভ্যাসটো ৰাখিব পাৰে, সেইটোৱে চেষ্টা কৰিছোঁ আমি বজালী কাৰাটে দল। 4 বছৰ বয়সৰ পৰাই ইয়াক দিছোঁ কম্ফুৰ মানে এইটো বস্তু শিকিলে ভাল। তাৰপিছত সি বাহিৰতো খেলিব গৈছে, বৰপেটাত থাৰ্ড হৈছে, গুৱাহাটীত থাৰ্ড হৈছে, কাৰ্বি আংলঙত গৈছে, বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰত ছেকেণ্ড হৈছে ইহঁতে গোটেই গ্ৰুপটো। তাৰপিছত মানে এতিয়া বেল্ট 4 নম্বৰ বেল্টৰ পৰীক্ষা দিব, 5 নম্বৰ ব্লু বেল্টৰ। তাৰপিছত ই ভৱিষ্যতে এটা ভাল হেৰি হোৱাটো বিচাৰোঁ কেৰেটাৰ। বজালী কাৰাটে দৌৰ তৎপৰতাত ইয়াত সমৰ কলাৰ প্ৰশিক্ষণ চলি আছে বিনামূলীয়াকৈ। খুব প্ৰশংসনীয় কাম, সময়োপযোগী কাম। আমাৰ নতুনকৈ উঠি অহা চামৰ ল'ৰা ছোৱালীসকলৰ ইয়াত প্ৰশিক্ষণ চলি আছে। আৰু সঁচাকৈ এই সময়ত বিশেষকৈ আমাৰ মহিলাসকলৰ বাবে সেল্ফ ডিফেন্স অতি দৰকাৰী হৈ পৰিছে, এই কথা সকলোৱে জানে। গতিকে তেনেকুৱা এটা প্ৰশিক্ষণ বিনামূলীয়াকৈ ইয়াত চলি আছে। মই সকলোলৈকে আহ্বান ৰাখিছোঁ যে আপোনাৰ সন্তানটিক এনেকুৱা এটা বিনামূলীয়া প্ৰশিক্ষণত অংশ ল'বলৈ আগ্ৰহ প্ৰকাশ কৰক আৰু আপোনাৰ সন্তানটিক দিয়ক। আৰু আপুনি আনকো কওক যে আপোনাৰ সন্তানটি এনেকুৱা এটা প্ৰশিক্ষণৰ জৰিয়তে নিজকে সুৰক্ষা কৰি ৰখাৰ ক্ষেত্ৰত এক সুন্দৰ বাটকটীয়া হিচাপে এই বজালী কাৰাটে দৌৰ প্ৰচেষ্টা মই ধন্যবাদ জনাইছোঁ। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৰ্ণৱজন শৰ্মাই ছোৱালীখিনিক সেল্ফ ডিফেন্সৰ প্ৰশিক্ষণ দি আছে, বিনামূলীয়াকৈ শিকাই আছে। অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকৰ পৰাই আমাৰ ক্লাছ আৰম্ভ হৈছে, এতিয়া হৈয়ে আছে। আৰু নমস্কাৰ, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি কেইদিনমানৰ পৰা সেল্ফ ডিফেন্স শিকি আছোঁ। ছাৰে ভালদৰে শিকাই আছে, আমিও পাৰাখিনি জ্ঞান লৈ আছোঁ ছাৰৰ পৰা। বৰ্তমানলৈকে কিছু আগবাঢ়ি গৈছে। কিছুমান যেনেকৈ কিছুমান কাম কৰিলে আমি সহজভাৱে লওঁ, সেইটো সহজভাৱে ল'ব নালাগে, অলপ আগবাঢ়ি যাব লাগে। ঠিক সেইদৰে আগবাঢ়ি যাই আছে, ভালদৰে কৰি আছোঁ আমি। আৰু আজি মই আহিলোঁ, মই বহুবাৰ আহিছোঁ ইয়াতে বজালীত। আজি ছোৱালীখিনি পালোঁ, পাই খুবেই ভাল লাগিল। তেওঁলোকে বহুত এডভান্স, কাৰণ কিয় অৰ্ণৱজনে এওঁলোকক ট্ৰেইনিং কৰাইছে। আজি তেওঁ কি ট্ৰেইনিং কৰাইছে মই নিজে চালোঁ। যিখিনি সেল্ফ ডিফেন্স কৰাইছে সঁচাই প্ৰশংসনীয়। আজি ময়ো অলপ কিছু দিছোঁ, তেওঁলোকে কিন্তু খুব সোনকালে আয়ত্ব কৰিছে। কাৰণ যিখিনি টেকনিক দিছোঁ সেই টেকনিকখিনি তেওঁলোকে কৰিব হ'লে একদিনতে কৰিব নোৱাৰে, মানে বুজাটো অলপ অসুবিধা। এনেই সহজ, কিন্তু বুজি পাওঁতে অলপ অসুবিধা। কিন্তু তেওঁলোকে খুব সোনকালে এইটো কেচ কৰিছে। এতিয়া মোৰ বিশ্বাস এওঁলোকক সেল্ফ ডিফেন্স যিখিনি তেওঁলোকে আয়ত্ব কৰিছে অতি সোনকালে এওঁলোকে পাক কৰি থ'ব। তাৰ বজালীত মোৰ ভাল লাগে আহি। আৰু ইয়াতে বহুত ভাল ভাল প্লেয়াৰো আছে। ইয়াৰ পৰা কিছু সংখ্যক প্লেয়াৰে নেশ্যনেল গেমছতো প্ৰতিনিধিত্ব কৰিছে, কৰি পদকো অৰ্জন কৰিছে। আৰু মোৰ বজালীৰ আশা কাৰাটেকাসকলে এটা সময়ত ভালকৈ আমাৰ অসমলৈ আহিব, ভালকৈ সুনাম কঢ়িয়াই লৈ আহিব। যিসকল ইচ্ছুক আমাৰ ইয়াতে জইন কৰিব বিচাৰে সেইসকলে জইন কৰিব পাৰে। একো জইন ফিজ নাই, একো নাই, নিজে জইন কৰিলে হ'ল, আহিলে হ'ল। খালি অনুশীলনটো নিজক লাগে বুলি কৰিলে হ'ল, সেইখিনিয়ে আমাৰ ফালৰ পৰা। নমস্কাৰ, DGS মাল্টিমিডিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ।
এই ভিডিঅ'টো আপলোড কৰাৰ উদ্দেশ্য এই আছিল যাতে আত্মৰক্ষাৰ বাবে কি কৰিব লাগিব তাৰ বাবে হাতত পণ বান্ধি লওক। আজি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত যি প্ৰশিক্ষণ অনুষ্ঠিত হৈছে, সেই প্ৰশিক্ষণৰ দ্বাৰা বজালী অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী বিশেষকৈ নাৰীসকলৰ আত্মৰক্ষাৰ কাৰণে কি ব্যৱস্থা লোৱা উচিত তাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য।